বোলে ভবা কথা নহয় সিঠি বাটত আছে কণাবিধি। পিছে আজি বাটত কণাবিধি নহয় ষ্ট্ৰাইকহে আছিল, যাৰ বাবে মই ওলাই মেলি ৰেডি হৈও ৰৈ গাড়ী নাপালোঁ আৰু শিলচৰলৈ উভতি যাব নোৱাৰিলোঁ। সেইকাৰণে চেক আউট কৰাৰ পাছতো থুটমুট চেলেকি আকৌ হোটেললৈ উভতি আহিব লগা হ'ল। এই কথাই কথা নহয় বুলি মই এবাৰ ভাত খাবলৈ ওলালোঁ আৰু গৈ যেতিয়া মাংস খুজিলোঁ তেতিয়া দিলে মাত্ৰ এপিচ। এতিয়া কথাটো ময়ে বুজাব নোৱাৰিলোঁ, তেওঁৱেই বুজি নাপালে, একমাত্ৰ ভগৱানেহে জানে। দিনটো ৱেষ্ট হ'লেই যেতিয়া ভাবিছোঁ চুলিখিনি মেঘালয়তে কাটি যাওঁ, তেতিয়া শিলচৰ গৈ অলপ টাইমটো বাচি যাব। উভতি আহি ৰুমত গা পা ধুই মই চাহ একাপ অৰ্ডাৰ কৰিলোঁ, কিন্তু 40 টকা দিয়াৰ পিছতো চেনি আকৌ নিজেহে গুলি খাব লাগে। কি যে নিয়ম। চাদৰ ওপৰলৈ গৈ দেখিলোঁ ধুনীয়া ছানছেট হৈ আছে। এনেই মোবাইলতে গান এটা লগাই অকলে অলপ ফূৰ্তি কৰিলোঁ। উপায় নাই, অকলে ঘূৰি ফুৰোঁ যেতিয়া নিজৰ মনটোক ফুচলাই ৰখা দায়িত্বও নিজৰেই। তাৰপিছত ম'ম' খাব গৈ আচৰিত তেতিয়া হ'লোঁ যেতিয়া ম'ম'কেইটা ঠাণ্ডা হৈছে বুলি কোৱাত খোৱাৰ পিছতো ম'ম'কেইটা ভাজি আনি দিছে। মানে কি যে নিয়ম, একোৱে বুজি নাপালোঁ। ৰাতিলৈ